নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দিনটো বহুত ব্যস্ত হৈ থকা হ'ল, ভিডিঅ' বনাবলৈ সময় নাপালোঁ। ভাবিছোঁ সন্ধিয়া কিবা এটা বনাওঁ, পনীৰ পকৰা বনাম বুলি ভাবিছোঁ। পনীৰ পকৰা মই কেনেদৰে বনাম আপোনালোকে চাব। আৰু এতিয়া পনীৰ পকৰাৰ লগত খাবলৈ পদুনা চাটনি বনাম বুলি ভাবিছোঁ। এতিয়া ঘৰতে পদুনা হৈছে, আহকচোন পদুনা মই ছিঙি লওঁ। ছিঙিবলৈ আহিছোঁ। ঘৰৰ পদুনা হয়। ঘৰৰ আমগুৰি ঘৰৰ কাৰণে ইয়াত দুটা পিঁয়াজ চপাৰত দি লৈছোঁ। চপাৰত দিম ললোঁ। এতিয়া মই পনীৰটো ৰুকি লওঁ। এইটো পনীৰ টুকুৰা হয়, ৰুকি লওঁ। এয়া পনীৰটো পিহনাত পিচি ললোঁ। এয়া হৈ গ'ল। এয়া বেচন দি লৈছোঁ। বেচন আপোনালোকে আন্দাজ অনুসৰি দিব। এয়া পিঁয়াজ পেষ্টটো, ইয়াত দিছোঁ অকণ জালুকৰ গুড়ি, ধনিয়া পাউডাৰ, এয়া জিৰা পাউডাৰ, এয়া সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। আপোনালোকে কম কমকৈ পানী দি পনীৰ পকৰা মিশ্ৰণটো তৈয়াৰ হৈ গ'ল। এতিয়া বনামগৈ। মছলা চাহ বনাম, তাৰ কাৰণে আপোনালোকক কি লাগিব দেখাইছোঁ। চবেই বনাই খাব। এতিয়া এইটো চাহে বহুত কামত দিব। এয়া দালচেনি দিছোঁ, তাৰপৰা এয়া ইলাচি আছে, ইলাচি 4-5টামান দি দিছোঁ। তাৰপৰা এয়া লং দিছোঁ, এয়া চফ গুটি কেইটামান দিছোঁ। অকণ ভাজি লওঁ। এয়া মছলা চাহৰ কাৰণে ভাজি লৈছিলোঁ, মছলা চাহৰ কাৰণে। এয়া ভাজি লোৱা বস্তুখিনি ইয়াত খুন্দি লওঁ। আপোনালোকে জালুক দিব, মোৰ ওচৰত জালুকৰ গুড়ি আছিলে কাৰণে মই নাই দিয়া। এয়া জালুকৰ গুড়ি অকণমান দি দিম। আপোনালোকে গোটা জালুক দিব। খুন্দি লওঁ। আদা অকণ পিচি ল'ব। আপোনালোকৰ ওচৰত যদি আদা গুড়ি থাকে গুড়ি দি দিব। মোৰ ওচৰত গুড়ি নাই কাৰণে মই কেঁচাকৈ খুন্দি লৈছোঁ। মছলা চাহৰ কাৰণে এয়া মছলা ৰেডি হৈ গ'ল। এতিয়া ব'লক বনাই লওঁ। এতিয়া মই ইয়াত চাহপাত আৰু যিখিনি মছলা পিচিছিলোঁ সেইখিনি ইয়াত দি দিলোঁ। এয়া উতলি গ'ল। এয়া আমাৰ মছলা চাহ ৰেডি। আপোনালোকে বনাই খাব। আজি আমাৰ পনীৰ পকৰি মছলা চাহ ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকেও ট্ৰাই কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এনে ভিডিঅ'সমূহ পাই থাকিবলৈ কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।